এইফালে ৱাটাৰ চাপ্লাই পানী লৈ থকা হৈছে এতিয়া বৰ্তমান এয়া ৰ'দ দিছে আৰু দেই এতিয়া 7:30 বাজিছে বৰ্তমান যিহেতু মোৰ ৰাতিপুৱা চাহ খোৱাৰ অভ্যাস নাই সেইবাবে চাটনি অকণমান বনাব লাগিবতো চাটনি অকণ নহ'লে খাই ভাল নালাগে ভাতটো এতিয়া ঘৰত ভাতটো হৈ গ'ল এতিয়া চব্জিটো বনাব এতিয়া মই চাটনিৰ কাৰণে বস্তু অলপ ৰেডি কৰি লওঁ ব'লক মোৰ লগত এয়া পদুনা ঘৰ পিয়ালিতে লগাই থৈছোঁ একদম জেগাতে পদুনা অলপ ছিঙি লওঁ প্ৰথম এইফালে ভেদাইলতা কেইখিলামান ছিঙি লওঁ চাওকচোন ভেদাইলতা ছিঙি হৈ গ'ল এইটো মধুলং টেঙা বুলি কয় চাওকচোন ইয়াও অলপ ছিঙি লৈ যাওঁ আগকেইটা নিব লাগে আগকেইটা নাই ছিঙি ছিঙি খাই এদাই হ'ল যিকেইটা পাওঁ সেইকেইটা লৈ যাওঁ ইয়াৰ লগতে মান ধনিয়া কেইখিলামান ছিঙি লওঁ মান ধনিয়াটো হ'লে ভাল লাগে খাই আপুনি চাওকচোন এই কুকুৰা বলটো এতিয়া জাষ্ট নেউলে ধৰি পিনি মাৰি পেলালে ডাঙৰ হৈছিলেহে মাৰিলেই বহুত দুখ লাগি গৈছে এনেকেনো মাৰি পেলাব লাগে নে বাবু কুকুৰা পোৱালিটো নেউলে ধৰি মাৰি পেলোৱাৰ বাবে বহুতে দুখ লাগিল অলপ সৰু আছিল সৰু যদি এপোৱামান টাইপৰ হ'ব এপোৱা হ'ব পুতি পেলাবলৈও বেয়া লাগিলে যিহেতু পুতি পেলালে সি আমাতকৈ বহুত দূৰত থাকিব সেইবাবে মাংসটো কাটি কুটি ধুনীয়াকৈ বনাই পিনি খাই বৈ পেটতে থৈ দিওঁ সদায় কাষতে থকা নিচিনা লাগিব তামোল এখন খাই লওঁ চব্জি বনোৱা হয় তামোল এখন খাই দিলে খুবেই ভাল লাগে মই তামোল তামান দিওঁ কিন্তু আপোনাৰ মছলাখিনি ভাজি দিছে বৰ্তমান পিঁয়াজটো দি লওঁ হালধি অলপ দি লৈছোঁ এতিয়া মাংস অকণ দি দিছোঁ আৰু দি ধুনীয়াকৈ লৰাই দিওঁ ধুনীয়াকৈ বেয়া লাগিছে কুকুৰা পোৱালিটো মৰি থকাৰ কাৰণে অলপ ইয়াত জালুক দি দিলোঁ সেই দুখতে এতিয়া ধুনীয়াকৈ তাক বনাব লাগিব কাৰণ চব্জিটো যদি বেয়া হয় আৰু দুখ লাগিব অন্তত ধুনীয়াকৈ খাই বৈ পেটতে থৈ দিম বুলি ভাবিছোঁ বহুত বেয়া লাগিছে এনেকুৱা বেয়া জীৱনত লগা নাই চকুত চকু পানী নাই যে কুকুৰাটো সৰু যে অলপ মাংসটো ভাগত কম পৰিব কাৰণে এই আলুৰ লগতে দি দিছোঁ দেই আলুটো দি ধুনীয়াকৈ খচৰ মচৰ কৰি দিলে হ'ল আৰু বৰ যতন কৰি বনাব নালাগে কিবা দীঘল থাকিলে নেকি এইটো অলপ এই কি বুলি কয় এইবিলাক কি বুলি কয় পাৰ চৰাই ষ্টাইলত বনাম মাংসটো সৰু সৰু আলু কাট দিছোঁ মাংসটো অলপ থেতালি দিছোঁ সৰু পোৱালি যে মাংস বনোৱা গোন্ধ পাই গোটৰ আকৌ হিচাপ কৰিলে ইয়াতহে জেগা পালেগৈ চাওকচোন এই দুগৰাকী পইচা সুতলৈ দিম বুলি ভাবিছোঁ সেইকাৰণে বহুৱাই থৈছে এনেই নহয় সুতলৈ পইচা বিচাৰিছে আমাৰ পৰা অকণ কিবা এটা বনাই অকলে খাবলৈ নাপায় মানুহ ওলায় এইফালে চাটনি মাত ঘটক ঘটক কৰিলে কি খুন্দিছে বুলি আহি পালেহি এইফালে কুকুৰা ভাজিটো হৈ গ'ল কুকুৰা মাংস লোকেল এইফালে মানিমুনি ভেদাইলতা মধুলং টেঙা আৰু এইটো কি বুলি কয় নামটো পাহৰিলোঁ নহয় কিবা এটা আছিলে আৰু চৌ খাই কেনেকুৱা লাগিছে টেষ্টি নে বোলো এতিয়া ভাতটো খাই লওঁ মোৰ লগতে আপোনালোকেও ৰৈ থাকক দেখাবি আমাৰ শুনক মিনি লেগ পিচ চাটনি অকণ ধুনীয়া আছে আৰু মাংসটো পিছল পিছল লগা নাই নে বহুত দুখত খাই আছোঁ এইখনে হাঁহ দিয়ক মাছৰ কাঁইটটো গোটেই হাঁহ দি ওলাইছে আজি ঘৰতো মানুহ কোনো নাই হৈ তুলিবলৈ গ'ল অকলে অকলে কাম কৰি আছোঁ আৰু এইফালে চকী এখন বনাই আছোঁ এখন ডাইনিং চকী বনাই আছোঁ হোৱাগৈ নাই অলপ হৈছে আৰু ৰেষ্ট লৈ পিনি লাহে লাহে কৰি আছোঁ আৰু হৈ তোলাও অকণমান দেখুৱাম ব চাব তাৰপিছত আকৌ সৰিয়হ তুলিম এতিয়া তাৰপৰা কাইলৈ মাৰিম পৰহিলেও তুলিম তাৰপিছত আজৰি হ'ম তাৰপৰা আজৰি তাৰপৰা খানাটো পথাৰতে হ'বনে জানো পাই কি কয় সিহঁতি পথাৰতে হ'ব কি হ'ব আছাম ট্ৰেক্টৰ আছাম ট্ৰেক্টৰ আনিম তাৰপিছত এইবোৰ লাষ্ট আছে
বিলঙনি আগ নলোৱা বঙালী আকাইটো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। বাই।